সি মোক দা এখন ডিঙিত দিছে তোক বোলে দৰকাৰবিলাক কাটি পেলাম আমাৰ লাইচেঞ্চ আছে আৰু ডাঙৰ ডাঙৰ মানুহৰ হাত আছে ব্যৱসায়ী আপুনি কণ্ডম চণ্ডম চব পাব আপুনি যাওক এতিয়া গোটেই ভিতৰত চব গোটেই কণ্ডমৰ বাকচে বাকচ সৰু ৰুম আছে কাইলৈ মই এতিয়া নাম নকওঁ কাইলৈ যাম কাইলৈ চব পুলিচ প্ৰশাসন লৈ যাম মিডিয়ালৈ যাম তাকো কাইলৈ ওচৰত কৰিম তাতো বস্তু পাব যে সেইটো 100% গেৰাণ্টি মই এইটো কিহৰ বিশ্বাস মই জানো আপোনালোকে ভিতৰত যাওক চব পাব কি নাম ক'লে আপোনাৰ মোৰ নামটো প্ৰণৱ দাস কোন জেগাৰ ঘৰ মোৰ ঘৰ ৰজাবাৰী ঠিক আছে আজি ধৰা পেলাইছোঁ ব্যৱসায়ী আপুনি কণ্ডম চণ্ডম চব পাব আপুনি যাওক এতিয়া গোটেই ভিতৰত চব গোটেই কণ্ডমৰ বাকচে বাকচ সৰু ৰুম আছে মই আজি 2 মাহৰ পৰা প্ৰিমিয়াম কোম্পানী গাড়ী এখন চলাই আছোঁ প্ৰিমিয়াম কোম্পানী গাড়ীখন নাৰ্ভৰ প্ৰব্লেম হোৱাৰ কাৰণে মোক ৰাইজে মানে প্ৰিমিয়াম কোম্পানী ক'লে তুমি অলপ ৰেষ্ট লোৱা বুলি ক'লে মই ৰেষ্ট ল'লোঁ ৰেষ্ট লোৱাৰ পাছত সিহঁতি ক'লে যে আমাৰ ঘৰতো কোনো ল'ৰা এটা চকনি বাচ্ছা এটা তই চাই দিবি ভাতটো বনাই দিবি মান্থলি 6,000কৈ দিম তোৰ ট্ৰিটমেণ্টৰ খৰচ হৈ যাব মোৰ দেউতা অসুস্থ দেখি মই তেনেকৈ গুচি আহিলোঁ গুচি অহাৰ পিছত মানে প্ৰথম আছিলে সেইদিন নাহৰজন থাকোঁতে মোক গাড়ীখন দিয়ে চব্জি আনিবলৈ বজাৰ আনিবলৈ কৰিবলৈ পঠিয়াই মই গাড়ী চলাব জানোতে মই লাহে লাহে যাওঁ বজাৰ কৰি আনো আহি দেখোঁ সদায় 4-5টা ল'ৰা বাইক লৈ গাড়ী লৈ ওলাই গুচি যায় মই গম নাপাওঁ মোৰ মনটো অলপ গোন্ধাইছিলে বোলো কি হয় তেনেকুৱাত মই এজন মানুহলৈ মই ফোন কৰিছিলোঁ কিনয়ন বুলি কয় তেওঁলৈ ফোন কৰিছিলোঁ তুমি এবাৰ আহিবাচোন এনেকুৱা এটা কথা মোক সন্দেহ হৈছে তাৰপিছতে তেওঁ ক'লে যে মোক তুমি অচি ছাৰৰ ওচৰলৈ এবাৰ গৈ পিনি সুধি আহা এতিয়া মই অচি ছাৰক আহি পিনি সুধিছিলোঁ অচি ছাৰে ক'লে কিবা এটা ফুল প্ৰুফ লাগিব আৰু তুমি এখন লিখিতভাৱে দিব লাগিব আৰু মই তেতিয়া ভাবি আছিলোঁ যদি এই কথাটো হয় মই গোটেই কেৰেক্টাৰটো উলিয়াব লাগিব কথাটো সঁচা নে মিছা তাৰ চাই থাকোঁতে আজি ৰাতিপুৱা মোৰ মানে কটকী ছাৰৰ ওচৰত মোৰ আজি ট্ৰিটমেণ্ট হৈ আছে আজি এমাহ দিন কটকী ছাৰৰ ওচৰত মোৰ এইবিলাক লগোৱা আছে আৰু আপোনাৰ এইবিলাক মোক চব বান্ধি দিছে আৰু ইয়াত বান্ধি থোৱা আছে মই খোজকাঢ়িব পৰা নাই মই ক'লোঁ টকা 500 দে মই ডক্টৰৰ ওচৰৰ পৰা আহোঁগৈ তাৰপিছত তলত কথা পাতিম বোলে মানুহ 3জন আহি আছে তই ৰৈ দিয়া অলপমান আমাৰ আলহী তেনেকৈ বুলি কোৱা কাৰণে ঠিক আছে যোৱাৰ লগে লগে তেনেকুৱা এটা ল'ৰা 3টা আহি সোমাই গ'ল মই আগতো আহে কিন্তু তাই যে এনেকুৱা এটা ঘটনা হৈ আছে বুলি মই চব জেগাতে শুনিছোঁ চব ল'ৰাৰ পৰা শুনিছিলোঁ কিন্তু মোৰ ওচৰত সঠিক তথ্য নাছিলে তথ্য নথকা ইয়াত থকা আজি 8 মাহ হৈছে মানে নাহৰজনৰ পৰা আহি থকা যে ইয়াত 4 নম্বৰ দিন হৈছে আজি যেতিয়া মই পইচা বিচাৰিব যাওঁতে ল'ৰাকেইটা সোমাই গ'ল মোক বাৰে বাৰে ৰাজু দাস বুলি তেলগমৰ ল'ৰা এজন আছে তেওঁ ল'ৰা নহয় তেওঁ একচুৱেলি 3rd ক্লাছ ইউলেছ বুলি ক'ব পাৰে মই ডাইৰেক্ট কৈ দিম তেওঁ মানে মাইকী তলত চলে আৰু তেওঁ মাইকীয়ে ঘটি দিয়ে তেওঁ পইচাকেইটা খায় সি মোক দা এখন ডিঙিত দিছে তোক বোলে দৰকাৰবিলাক কাটি পেলাম